আজি হৈছে কাতি বিহু আৰু সেইকাৰণে আজি সোনকালে উঠি পূৰা কাম বনবোৰ কৰি লৈছোঁ। গুণু আছে আইতাকৰ কোলাত আৰু গুণুক আইতাকে চাই থাকোঁতেই মই সোনকালে ঘৰৰ কামখিনি কৰি লৈছোঁ আৰু বহুত কাম কৰিবলৈ বাকী আছে আচলতে। আৰু এতিয়া পাকঘৰটো আহিব লাগিব কাৰণ তেওঁৰ অফিচ খোলা যিহেতুকে, আৰু তেওঁ টিফিনো নিব। সেইকাৰণে ভাবিলোঁ আজি মানে টিফিনত নিয়াটোকে খাবলৈও দিম, সেইকাৰণে ভাবিলোঁ পোলাও আৰু ডিমৰ কাৰীকে বনাওঁ। সেইবুলি বনাই ল'লোঁ একদম লৰালৰিকৈ। আচলতে যিসকলৰ স্কুল যোৱা বা অফিচ যোৱা মানুহ থাকে সেইসকলে জানেই এইটো সময় কিমান লৰালৰি হয়। আচলতে যেতিয়া খুৱাই বুৱাই উলিয়াই পঠিয়াওঁ তেতিয়াহে মানে আজৰি যেন লাগে। আৰু তেওঁক খুৱাই বুৱাই পঠিওৱাৰ পিছত সকলোখিনি বাকীখিনি কাম কৰি ল'ম আৰু এয়া তেওঁক খাবলৈও দি দিছোঁ, যিহেতুকে তেওঁ 8:30মান বজাত ওলাই যায়েই। আৰু এয়া খাবলৈ দিলোঁ তেওঁক। আৰু ইয়াত যাবলৈ ওলালে আৰু উঠি ল'লে আমাৰ গুণু, কাৰণ গুণুৰ এইটো মৰ্ণিং ডিউটি সদায়। তাই যদি সোনকালে উঠে তেতিয়াহ'লে দেউতাকৰ লগত তাই এনেকৈ বাইকত উঠিবই, নহ'লে বা বহুত আমনি কৰি থাকে দিনটো। আৰু এয়া এপাক মাৰিলে নহ'ব, এবাৰ আলিমূৰৰ ফালেও নিব লাগিব। কিন্তু এয়া আহি আছে। আৰু কি আনিব লাগিব কৈ দিয়া, কি আনিব লাগিব? চিপছ। উঠা সোনকাল যদিও চাহকাপ পিছে এতিয়াহে খাম তেওঁক পঠিয়াই, কাৰণ আজৰি বিজৰি হৈ ভালকৈ বহি অলপ চাহকাপ খাই ভাল লাগে। আৰু এইটো যে দেখিছে আমাৰ গুণুৰ কাৰণে দেউতাকে আনিলে, চাওকচোন ইমান যে ভাল লাগে নহয়, যিটোকে কওঁ সেইটোকে কয়, চাব দেই। Hi guys, what's up? আপোনালোকৰ ভালনে? মোৰ ভাল। বাই বাই। এতিয়া মই চাহ খাওঁ। বাই। নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভাল আৰু আমিও ভালে আছোঁ। মোৰ তৰফৰ পৰা আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আৰু ৰাতিপুৱাৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ সোনকালে লৰালৰিকৈ, মানে কামখিনি কৰিলোঁ। আৰু দুটামান কাম কৰিবলৈ আছে। মায়ে এতিয়া ঘৰটো সাৰি আছে, মই মচিমগৈ, তাৰপিছত ব্ৰেকফাষ্ট কৰিম। তাৰপিছত আজি দিনটো কিনো কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, চাই থাকিবা ভিডিঅ'টো আগলৈ। এতিয়া আমাৰ গুণুৱে খেলি আছে ওচৰৰ বায়েকৰ লগত, আৰু তাই আজিকালি অকল খেলা খেলা খেলা, আৰু এনি টাইম বাইককে মাৰি থাকে। শুবলৈ হ'লেও বা, মানে খাবলৈ দিলেও বা। সেইকাৰণে এতিয়া খাবৰ সময় হৈছে আৰু মই বায়েকক মাতি আনিছোঁ আহা বুলি। তেতিয়া তাইকো দিম বায়েককো দিম, তেতিয়া অলপ কিজানিবা খায়েই। আৰু এইটো বয়সত আচলতে ল'ৰা ছোৱালীয়ে নাখায়েই, চবৰে হয় আচলতে। মই যিমানক সোধোঁ বা মোকো সোধে খায়নে বুলি, আচলতে এনেকুৱা হয়েই। তাহাঁতি খেলিব জনা হৈছে যে অকল খেলাতেই মন দিয়ে, খোৱাটো অলপ বাদ দিয়ে মানে এইটো টাইমত। একো নহয়, যেতিয়া বুজা হ'ব তেতিয়া নিশ্চয় খাব ভালকৈ। আৰু এতিয়া অকণমান খেলাই খেলাই অকণমান খুৱাই ল'লোঁ। আৰু এতিয়া আহিলোঁ পাকঘৰলৈ মেইন কামটোৰ কাৰণে, যিহেতুকে আজি কাতি বিহু। সেইকাৰণে কাতি বিহুত যিহেতুকে বুট দিব লাগিব, বুটখিনি মই তিয়াই লওঁ। এতিয়া তিয়াই থৈ দিলে পিছত নাৰিকল, আদা এইবোৰ কাটি পেলাই দিলেই হ'ল, আৰু লগতে কল, আপেল এইখিনিও দিম। আৰু আমাৰ দাদাই খোৱা নাই এতিয়ালৈকে, দাদাৰ অফিচ বন্ধ আজি, সেইকাৰণে দাদাৰ কাৰণেও এয়া উলিয়াই দিছোঁ। এইফালে ভাস্কৰদাক উলিয়াই দিলোঁ খাবলৈ। সকলোৱে খোৱা হৈ গ'ল, এতিয়া ময়ো খাব লৈছোঁ। এয়া জলপান, আৰু আমাৰ তুলসী পিঠিকেইটা এইকেইটা দেখিছেনে? মই যে কালি আনিছিলোঁ কাছ, ধুনীয়াকৈ ৰুই থৈছে মায়ে। আৰু পিছত দেখুৱাম আপোনালোকক। এতিয়া খাই লওঁ জলপান। বিহু বুলি চিৰা, ক্ৰীম আৰু গুড়। গাখীৰ খাই বেয়া পাওঁ, দৈ খায়ো বেয়া পাওঁ, সেইকাৰণে ক্ৰীম মোৰ ফেভৰেট। এয়া আজিৰ বিহুৰ স্পেচিয়েল জলপান, আৰু মই এতিয়া খাই লওঁ। আৰু মই কিন্তু ভাল পাওঁ দেই জলপান খাই। আপোনালোকে ভাল পায়নে বাৰু? গুণুক এতিয়া মই গা মূৰ ধুৱাই আনিলোঁ ন। এতিয়া গুণু শুই ল'ব, কাৰণ তাই শুৱা নাইকিয়া। এতিয়া আজি সোনকালে উঠিছে, মই সোনকালে উঠিলোঁ যে তাইও সোনকালে উঠিলে, হয়নে? এতিয়া গুড নাইট কৈ দিয়া, আমি শুওঁ। গুড নাইট কোৱা। শুম এতিয়া, গুড নাইট। মূৰ ধুৱাই দিলোঁ আজি মই, মূৰ ধুৱাই দিলোঁ। অঁ ভৰিত। এতিয়া আমি শুই লওঁ, কোৱা শুই লওঁ।
কিনো চুমা 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 চকু সৰু হৈ গৈছে ৰাতিপুৱাৰ পৰা খেলি খেলি বায়েকহঁতৰ লগত আৰু এতিয়া সেইটো কাৰণে তাইক শুৱাই লওঁ ন বাই বাই কোৱা বাই অঁ বায়ে কান্দিছে মাৰিলে তাইক ন মাকে মাৰিলে ঠিক আছে শুৱাই লওঁ তাইক গুণু এতিয়া শুলে আৰু এতিয়া মই ভাতকেইটা সোনকালে খাই লওঁ আজি আছে সৰু মাছ তুলসী ডেক'ৰেশ্যন কৰিম নহয় ভণ্টি তুলসী ডেক'ৰেশ্যন কৰিম ফুল লৈ আহিছোঁ এয়া হ'ল আমাৰ আজিৰ তুলসী ভেটি মায়ে ৰুই থৈছে মই আনি দিছিলোঁ কালি টাবটো আৰু এতিয়া মই অলপমান ফুল দি পেলাই এনেই অকণমান সজাই দিছোঁ আৰু তেতিয়াই ভাল লাগে কিবা এটা ৰাতি যিহেতুকে আৰু মই তেওঁক কৈছোঁ লাইটো লগাই দিবলৈ তেওঁ আহি পেলাই চাগে লাইটো লগাই দিব তেতিয়া ৰাতিলৈ একেবাৰে ফাইনেলটো আপোনালোকক দেখুৱাম এতিয়া এনেকৈয়ে দেখুৱাই থৈছোঁ আৰু চাওক ইমান ধুনীয়া লাগিছে আৰু এয়া সজাই থাকোঁতে তেওঁ আহি পালেহিয়ে আৰু তেওঁৰ কাৰণে এয়া আনিছোঁ কফি আৰু পাপৰ তেওঁ খাই লওক তাৰপিছত লাইট লগাই দিব চাই থাকিব আমাৰ গুণু শুই উঠিলে উলিয়াই দিলোঁ হয়নে আমি এতিয়া চাকি জ্বলামগৈ তুলসী ভেটিত হয়নে নাই কিয় সেইকেইডাল
গামোচালৈ আমাৰ মেইন ভকত আজিৰ মুখ্য অতিথি আমাৰ লাইট চাইট ফিটিং কৰা আৰু চাকি তাকি জ্বলোৱাৰ মেইন ভকত হয়। আৰু আমাৰ গুণু গ'ল ওচৰৰ মানুহৰ ঘৰলৈ, আইতাহঁতৰ ঘৰলৈ। এতিয়া ময়ো যাম, তুমি থাকা দেই। এইবোৰ চব ভিতৰলৈ লৈ যাবা দেই। মই গৈ আছোঁ। দিয়া আহা এতিয়া মই ঘৰৰ আহি পালোহি, কিন্তু গুণু এতিয়ালৈকে অহাই নাই। আইতাকৰ লগত ঘূৰিয়ে ফুৰিছে, কাৰণ এতিয়া 7:30 হৈ গ'ল, ভাত পানীও বনাব লাগে, সেইকাৰণে মই গুচি আহিলোঁ। আৰু এইফালে আমাৰ পাবজি। এতিয়া মই ভাতত লাগোগৈ আৰু, মানে মাংস বনাব, মই ভাত বনাম। তুমি মাংস বনাবা নেকি? হাৰিলে গাইজ। এতিয়া মই যোগাৰ কৰি দিওঁগৈ, মাংস বনাব। তাৰপিছত আমাৰ গুণু ঘৰত আহিব, গুণু নহাৰ আগতে আমি বনাই লওঁ, নহ'লে বৰ দিগদাৰ কৰে তাই। বৰ ফূৰ্তি পাইছে, পূৰা ঘূৰি ফুৰিছে। এইফালে হৈ গ'ল আজিৰ মাংস ৰেডি, আৰু এইফালে ভাত দাইল এইবিলাক আছে। আৰু ইমানে, এতিয়া খাই বৈ সোনকালে শুই থাকোঁ, বহুত ভাগৰ লাগিছে আজি। এতিয়া বাজিলে 9টা বাজিবলৈ 15 মিনিট আছে, আৰু গুণুৱে মাত্ৰ আহিছেহে। আমাৰ গাঁও ফুৰি দেখিছেনে? আৰু টোপোলা চাব আমাক গুণু ভাগত, টোপোলা দেখুৱাই দিম। তুমি পূৰা আজি মিঠাই খালা ন? পায়স খালা? লাইটটো দি দিব লাগিব, চাওঁ লাইটটো দি দিয়া। সোণৰ টোপোলাটো দেখুৱাই দিয়া। আমাৰ সোণৰ ঘটি আনিছে টোপোলা, এইয়া টোপোলা, এক টোপোলা। আমাৰ গুণু এটা খেলি আছে। শুন, এটা গুড নাইট কৈ দিয়া, বাই কৈ দিয়া। হাই গাইজক বাই কৈ দিয়া। এইকেইটা কোননো? কোন ইহঁতি? নাম কি ইহঁতৰ? দৰে দৰে। আৰু এইফালে আমাৰ কৰি আছে চিনেমা ডাউনলোড। ৰাতি চিনেমা চোৱাব মোক, চিনেমা দেখাব মোক। কি চিনেমা? নামটো কি? আৰু আমাৰ শুনক সৰু নেতৃষ্ট। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত। ৱা তলত শুইছে লেতেৰি। বিচনাত শুৱাগে, বিচনাত শুৱা। আমাৰ শুনো শুই আছে মাটিত, দেখিছেনে পুতলাকেইটাৰ লগত। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল পালে লাইক কমেণ্ট কৰিব, আৰু যদি প্ৰথম ছাবস্ক্ৰাইব কৰিব। বাই বাই কৈ দিয়া। আই লাভ ইউ। আমি শুলো। আই লাভ ইউ অল বুলি কৈ দিয়া। কোৱা।